নমস্কাৰ বন্ধুসকল, আজি আমি ল্যাপটপ বা পিসিত WhatsApp কেনেকৈ কৰিব পাৰো সেই বিষয়ে শিকিম। সচৰাচৰ মোবাইলত আমি সকলোৱে WhatsApp কৰো। গতিকে আজি আমি ল্যাপটপ বা পিসিত কেনেদৰে কৰিব পাৰো সেই বিষয়ে শিকিম। গতিকে দেৰি নকৰি আজি ভিডিঅটো আৰম্ভ কৰিছো। প্ৰথমে আপোনালোকে Chrome ব্ৰাউজাৰটো ওপেন কৰি লওক। Chrome ব্ৰাউজাৰ ওপেন কৰি লোৱাৰ পিছত আপোনালোকে simply টাইপ কৰক WhatsApp for PC লিখি এন্টাৰ কৰক। ইয়াৰ পিছত আপোনালোকৰ এটা পেজ খোল খাব য'ত আপোনালোকৰ সেকেন্ড অপচনটো অৰ্থাৎ WhatsApp for PC ফ্ৰী ডাউনলোড এণ্ড সফটৱেৰ বুলি দেখিছে, তাতে আপোনালোকে ক্লিক কৰক। এটা ক্লিক কৰাৰ পিছত আপোনালোকৰ WhatsApp for PC ডাউনলোড নাও অপচনটো পাব। ইয়াতে আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি নেদেখাও, মই অলৰেডি ডাউনলোড কৰি ৰাখিছো, গতিকে ডাইৰেক্ট মই ডাউনলোড অপচন কৰিছো। গতিকে ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ পাব য'ত লিখা থাকিব টু ইউজ WhatsApp অন your computer, open WhatsApp on your phone, 2 number option to tap menu or setting and select WhatsApp web, 3 number option to point your phone to the screen to capture the code। মানে আপোনালোকৰ মোবাইল ফোন উলিয়াই আপোনালোকে simply মোবাইল ফোনৰ সেটিংত যাব, WhatsApp খুলি simply WhatsAppৰ সেটিংত গৈ আপোনালোকে WhatsApp বুলি এটা অপচন পাব, তাতে ক্লিক কৰি আপোনালোকে আপোনাৰ মোবাইলৰ স্ক্ৰীনটো ই কেপচাৰ কৰি ওচৰত ৰাখিব আৰু লগে লগে আপোনালোকৰ WhatsApp খোল খাব। অলপ সময় ৱেইট কৰিব লাগিব। চাইছে বন্ধুসকল, আমাৰ WhatsApp খোল খাইছে। গতিকে আমি এই WhatsAppৰ জৰিয়তে আমি সকলোকে মেছেজ কৰিব পাৰিম। মই আপোনালোকক মেছেজ কৰি দেখাই দিছো। গতিকে চাইছে বন্ধুসকল, এনেদৰে আপোনালোকে ল্যাপটপ বা পিসিটো WhatsApp কৰিব পাৰে।